হেল্ল' গাইজ, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি এই ভিডিঅ'টো বিশেষ কাৰণত বনাবলৈ লৈছোঁ। আৰু বৰ্তমান সময়ত আমাৰ পৃথিৱীত সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ সমস্যা দেখা দিছে। আৰু এই সমস্যা কি কৰিনো আমি ৰোধ কৰিব পাৰোঁ, তাৰে ভিতৰত ভাবিছোঁ কি গছপুলি ৰোপণ কৰিলে অকণমান হ'লেও কণ্ট্ৰলত থাকিব বুলি। সেয়ে এইবছৰ মই 50টি গছপুলি ৰোপণ কৰিম। আৰু বৰ্তমান মোৰ প্ৰথমটি গছপুলি ৰোপণ কৰিম বুলি ওলাইছোঁ আমাৰ ঘৰৰ ওচৰতে। এয়া ঘৰৰ ওচৰত দেখিছে, এইখন মোৰ বাগান। আৰু বাগানৰ এইটো আমাৰ ছয়গাঁওটো উকিয়াম, মানে উকিয়ামটো ছয়গাঁও ৰ'ড। আৰু এই ৰ'ডৰ মানে এই ৰাস্তাৰ কিনাৰে কিনাৰে 50জোপা গছপুলি এই বছৰটোত মই ৰোপণ কৰিম। আৰু ভাবিছোঁ অকণমান হ'লেও মই এই গছপুলি ৰোপণ কৰাৰ পৰাই মানে জলবায়ু অকণমান হ'লেও বা পৰিৱেশটো অকণমান হ'লেও যাতে কণ্ট্ৰলত ৰাখিব পাৰোঁ বুলি এই সিদ্ধান্ত লৈছোঁ। আৰু প্ৰথমটি গছপুলি এই বছৰৰ এইটোৱেই ৰোপণ কৰিম, মানে ৰবৰ পুলি হয়, মানে ঘৰত সজাম বুলি আনিছিলোঁ। আৰু বৰ্তমান তাপতে বৰ্তমান চেহেৰাটো অলপ দুৰ্বল হৈ গৈছে, মানে ইয়াত যিখিনি খাদ্য লাগে সেইখিনি পোৱা নাই। সেয়ে আৰু তাপত ডাঙৰো হৈ থাকে, সেয়ে ভাবি ৰাস্তাৰ কিনাৰতে ৰোপণ কৰিম বুলি আজি মই উলিয়াই আনিলোঁ। মই এটাই অনুৰোধ কৰিব বিচাৰোঁ, যাতে সকলোৱে নিজা নিজাকৈ মানে এটা দুটা যি পাৰে বছৰটোত যাতে ৰোপণ কৰে আৰু আমাৰ পৃথিৱীখনক সেউজীয়া কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। আৰু বৰ্তমান বহুত গছ গছনি কটাৰ ফলত আমাৰ ক্লাইমেট চেঞ্জ হৈ যাবলৈ ওলাইছে, মানে জলবায়ু চেঞ্জ হৈ যাই আছে। আৰু সেই চেঞ্জটোক কণ্ট্ৰল কৰিবৰ কাৰণে আমি গছপুলি ৰোপণ কৰিব লাগিব। আৰু সকলোৱে যাতে একজোপাকৈ হ'লেও ৰোপণ কৰি যায়, বছৰটোত যদি 10জোপাও ৰুই তথাপিও বহুতখিনি কণ্ট্ৰলত আহিব বুলি মই ভাবোঁ। আৰু যোৱা বছৰে চেষ্টা কৰিছিলোঁ কি গছপুলি ৰোপণ কৰিম বুলি, কিন্তু বহু সমস্যাৰ ক্ষেত্ৰত আমি ৰোপণ কৰিবলৈ নোৱাৰিলোঁ। আৰু এই বছৰ মই নিজাকৈ হ'লেও 50টি গছপুলি ৰোপণ কৰিম বুলি মই আজি সিদ্ধান্ত লৈছোঁ। আৰু চাই যাব, আপোনালোকক ভিডিঅ' আকাৰে বনাই দেখাম। আপোনালোকে মই ছাকচেছ পাওঁ কি নাপাওঁ, গছপুলি ৰোপণ কৰিব পাৰোঁ কি নোৱাৰোঁ, আপোনালোকক দেখাই যাই থাকিম। আৰু আজি গছপুলিটো ৰুই লওঁ আৰু আপোনালোককো দেখাই আছোঁ। ৰুই উঠাৰ পিছত, মানে ৰোপণ কৰি উঠাৰ পিছত আপোনালোকক দেখাইছোঁ। নিলি গাৰটো হৈ গ'ল, এফুটমান দহা কৰিলোঁ। আৰু এয়া গোবৰ আনিছোঁ। আৰু এইটো গছপুলি দেখিছে, ভাল মানে ওখ আছে, 5 ফুট। মই আছোঁ 5 ইঞ্চি। আৰু গছপুলিটা মোৰকে ওখ আছে, চাগে অকণমান মোৰকে ওখ আছে গছপুলিটা। আৰু এয়া গছপুলি ফাইনেলি পুতিম, আৰু গোবৰ আছে আৰু গাৰা হৈ গ'ল। পানী তাৰ পৰা আনি ঢালিম, আগে পুতি লওঁ, দেখাই আছোঁ। গোবৰ মাটি ঢালা হৈ গ'ল। আৰু এতিয়া বৰ্তমান অলপ মাটি জাপি দি পানী আনি ঢালি দিলে কাম খতম। 2 বাল্টি পানী লৈ আহিলোঁ সেইটো কুঁৱাৰ পৰা। এইফালে দি কুঁৱা আছে, কুঁৱাটোৰ পৰা 2 বাল্টি পানী আনিলোঁ। এতিয়া বৰ্তমান ঢালিব লাগে। 2 বাল্টি পানী আনিছিলোঁ নহয়, তাৰ এই বাল্টি ঢালিলোঁ। আৰু এই বাল্টি এটা, এই বাল্টি বৰ্তমান ভালকৈ উঠক। আৰু এইফালে স্কুললৈ অহা যোৱা কৰা বহুত ছাত্ৰ ছাত্ৰীয়ে যদি ডাঙৰ হয়, এই গছজোপাই চাহ দিব, মানে তেওঁলোকে গৰমৰ দিনত এতিয়া চাহটো ল'ব পাৰিব। গৰমত বহুত গৰম হয় ন, আৰু লাহেকৈ গৰম দিন আহিব আৰম্ভ হৈছে। আৰু বাচি থকাটোৱেই হ'ল ইয়াৰ বহুত ডাঙৰ কথা। বাচক, টাইমটো হোৱা নাছিল গছপুলি পুতিব, আৰু আৰম্ভ কৰি দিলোঁ। আৰু এনেকুৱাই প্ৰথমটো গছজোপা এই বছৰৰ মোৰ 50জোপা গছপুলি ৰোপণ কৰাৰ আজি প্ৰথমটো গছজোপা ৰোপণ কৰা হৈ গ'ল। আৰু ফাইনেলি হৈ গ'ল, পানী চানী ঢালি দিলোঁ। আৰু এই বাচি থাকক। আৰু এইখন ৰাস্তাৰে মানে বহুত ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰে, আৰু ডাঙৰ হ'লে ইয়াৰ তলতে চাহ ল'ব বুলি মই আশা কৰিলোঁ। মানে গৰম দিনত চাহ ল'বৰ কাৰণে বৰ্তমানত ডাঙৰ গছ নোহোৱা হৈছে ন। আৰু এইজোপা সোনকালে ডাঙৰ হওক, আৰু সোনকালতে ডাঙৰ হৈ এই গছজোপাৰ তলতে যাতে চাহ ল'ব পাৰে, সকলোৱে জিৰাব পাৰে।